হেল্ল' গাইজ, হাউ আৰ ইউ? আশা কৰোঁ সকলোৰে ভাল। তো মই আহি আছোঁ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। আশা কৰোঁ সকলোৰে ভাল। নতুন ভিডিঅ' লৈ আহি আছোঁ, আপোনালোকে নেক্সট চাবলৈ পাব সেই ভিডিঅ'টো। আজি অকণমান ভিডিঅ'খিনি শ্বুট কৰাৰ পাছত মই এইটো শ্বুট কৰি আছোঁ। এডিটিঙৰ টাইমত মনত পৰিল যে এইটো ইম্পৰ্টেণ্ট হয়, তো সেইকাৰণে মই কৰি আছোঁ। আশা কৰোঁ সকলোৰে ভাল দেই, সুধি আছোঁ। কাৰণ বিহুৰ বতৰ, মই গুৱাহাটীত আছোঁ, ঘৰত যাব পৰা নাই। বিকজ অফ কিছুমান কামৰ কাৰণে মই যাব পৰা নাই, কমিটমেণ্ট আছে, কাম কৰিব লাগিব। তো সেইকাৰণে আৰু ষ্টে টিউন, আপোনালোকে ভিডিঅ'টো চাই থাকিব আগলৈ। মই এনেকৈ আৰু নতুন নতুন ৰেচিপি ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াই যাম, ঠিক আছে? আহক আমি ভিডিঅ'টো এনজয় কৰোঁ। তেতিয়াহ'লে আহক ষ্টাৰ্ট কৰোঁ। এতিয়া আমি কুকাৰত পানী দি দিলোঁ। গাহৰিখিনি প্ৰথমতে আমি বইল কৰি ল'ম। গাহৰিখিনি বইল কৰা চাওকচোন, মই অকণমান মানে ভিডিঅ'টো ভইচ অভাৰ কৰি আছোঁ। ভিডিঅ'টো জোখতকৈ বেছি দীঘল হৈ যায়। প্ৰথমতে অলপ কাটাকুটিৰ হেৰিখিনি মোৰ খেলি মেলি হৈ আছে, তো সেইখিনি বস্তু ঠিক কৰিব লাগিব। তো পানী আমি উঠাই দিলোঁ ধুনীয়াকৈ। এতিয়া গাহৰিখিনি দি দিম, আৰু গাহৰিখিনি দি পেলাই এইখিনি গাহৰি আধা কেজি গাহৰি, কাৰণ মই অকলে গুৱাহাটীত থাকোঁ, তো ইমানকৈ গাহৰি আনি কিনো কৰিম। তো আধা কেজি গাহৰি আনিলোঁ। আজি যিহেতু কাম নাছিলে, সেইকাৰণে মানে আপোনালোকক এটা ভিডিঅ' বনাই প্ৰিপেয়াৰ কৰি দেখাওঁ বুলি ভাবিলোঁ। তো গাহৰিখিনি প্ৰথমতে দি দিলোঁ আমি। গাহৰিখিনি দি পেলাই বইল কৰি লওঁ। বইল কৰি কমপ্লিট হোৱাৰ পিছত তেতিয়া মই বাকী কামখিনি কৰিম। এতিয়া ভাজিখিনি কাটি লওঁ, কি কি দিম। এতিয়া পিঁয়াজ অলপ দিম, পিঁয়াজ কাটি লওঁ। তাৰপিছত বাকী বস্তুখিনিও এটা এটাকৈ কাটিম। এইখিনি ফাষ্ট ফৰৱাৰ্ড কৰি দিওঁ, অলপ ৰ'ব। এডিটিঙত কিন্তু এইবিলাক বস্তু খুব ভাল ন? ফাষ্ট ফৰৱাৰ্ড কৰি দিব পাৰি, কিবা কিবি কৰি দিব পাৰি, যা তা কৰি দিব পাৰি ভিডিঅ'। মই এতিয়া লাহে লাহে এডিটিং এপটো মানে এক্সপ্ল'ৰ কৰি থাকোঁতে এইবিলাক কথা গম পাইছোঁ যে এনেকুৱাও ফিচাৰ্ছ থাকে, তেনেকুৱাও ফিচাৰ্ছ থাকে, শ্ল' মোশ্যন। তো এইখিনি ফাষ্ট ফৰৱাৰ্ড কৰি দিলোঁ মই। ইয়াতে জলকীয়া, পিঁয়াজ, বিলাহী এইখিনি কাটি আছোঁ মই। তো বিহুৰ শুভেচ্ছা থাকিল সকলোকে। বিহু বতৰত চবে ঘৰত বিহু মানে গৰু গা ধোৱাৰ পৰা আদি কৰি গোটেইখিনি কাম মানে এনেই ঘৰত থাকিলেতো কৰোঁৱে, কিন্তু এইবাৰ মিছ যাব, কাৰণ কামখিনি মানে ধৰক কৰিব লাগিব। আৰু একো নাই, ৰাইজে কৰিব, মই চাম, চাই পেলাই এবাৰ বিহু মনাম। আৰু আপোনালোকেও যি ধৰক কামৰ কাৰণে থাকিব লগা হৈছে, তেওঁলোকেও চাগে বুজি পাব মোৰ পৰিস্থিতিটো কেনেকুৱা। তো ঠিক তেনেকুৱা কথা আৰু। কিছুমান কাম কৰিলে মানুহে কামৰ কাৰণে কিছুমান বস্তু ছেক্ৰিফাইচ কৰিব লগা হয়। বিহুটো যিহেতু আমাৰ বহুত আপোন বস্তু। প্ৰত্যেক বছৰে সৰুৰ পৰা চবে বিহু উদযাপন কৰে, বা বিহুৰ দিনাখনি ঘৰত নতুন কাপোৰ পিন্ধি তো জা জলপান হওক বা এনেকুৱা গোটেইখিনি কৰে। তো সেই বস্তুটো এবাৰ নহ'ব আৰু। বাকী গাহৰিখিনি বইল হৈ আছে, মই নিমখ অকণমান দি দিলোঁ। নিমখটো দিবলৈ থাকি গৈছিল, কৰি দিয়াৰ পিছত এতিয়া আমি গাহৰিখিনি নিমখটো দিয়াৰ পিছত এতিয়া কি হ'ব, এইখিনি অকণমান ফাষ্ট ফৰৱাৰ্ড কৰি দি আছোঁ। বৰ বেছিকৈও বইল কৰি লোৱা নাই। বইল কৰি ল'লে কি হ'ব, গাহৰিৰ চাইজটো কমি যাব, সৰু হৈ যাব, আৰু বনাবলৈ আছে, বনালে আৰু কমিব। লাষ্টত দেখা পাব আপোনালোকে চাইজটো কেনেকুৱা হৈ যায়। গাহৰি একচুৱেলি তেলটো বেছি থাকেতো, যেতিয়া উতলি থাকে তাৰপৰা তেলটো ওলাই গাহৰি পিছৰ চাইজটো সৰু হৈ যায়। বিকজ মই আজি চেংমৰাৰ লগত গাহৰি বনাম। চেংমৰা চিনি পায় নে নাপায় ৰাইজে, মই বিশেষ নাজানো। একচুৱেলি এইটো বস্তু ৰুৰেল এৰিয়াবিলাকত খুব চলে। এটা কচু নিচিনা বস্তু, কিন্তুনো কচু যেনেকৈ ধৰক ডিঙিত ধৰে বা এনেকুৱা চাৰনেছ এটা থাকে, তো সেই বস্তুটো এইটোৰ নাই। সেইটো জাষ্ট কি হয়, যেতিয়া আপোনাৰ সিজি যায়, সিজি যোৱাৰ পিছত কি হয় বস্তুটো, আপোনাৰ চজিনা গম পায় ন? চজিনাটো চুপি পেলাই ওলাই দিব লাগে। এই বস্তুটো আপুনি চোবাই খাই দিব পাৰে। তো সেইটো এটা বেনিফিট। তো ইয়াতে মানে বস্তুটো এবজৰ্ভ কৰি লয়, যিটো আপোনাৰ ধৰক গাহৰি বা আপোনাৰ যিখিনি পিঁয়াজ বা এইবিলাক গ্ৰেভিৰ বস্তু, অইলটো চাক কৰি লয়, মানে চাক কৰি লয়। যেতিয়া আপুনি খাই থাকিলে কি হয়, বস্তুটো আপোনাৰ মুখত মানে গোটেই ফ্লেভাৰটো উইথ চেংমৰা আপুনি খাই দিব পাৰে। তেতিয়া খাই ভাল লাগে আৰু কিবা ষ্টাফড বস্তু এটা খাই থকাৰ নিচিনা লাগে। তো সেইকাৰণে মই চেংমৰা আজি বজাৰত পালোঁ, তো সেইকাৰণে লৈ আহিলোঁ। আৰু আপোনালোকেও যদি দেখা নাই চেংমৰাৰ লগত গাহৰি কেনেকৈ বনায়, তো সেইটো দেখাই দিওঁ বুলি ভাবিলোঁ। বাকী মই এতিয়া ষ্টাৰ্ট কৰি আছোঁ। আৰু ভিডিঅ'টো কিছুমান চিন ধৰক আপোনালোকৰ ব'ৰ লাগিব পাৰে, মানে কিয় শ্বুট কৰি আছে, সেইটো কিয়, কাৰণ চাওক কিছুমান বস্তু ময়ো নাজানো ন, কিছুমান বস্তু ময়ো ট্ৰাইহে কৰি আছোঁ।
তো লাহে লাহে আৰু যিহেতু মই ধৰক এডিটিং নিজে কৰোঁ, শ্বুটিং নিজে কৰোঁ, গোটেই বস্তুটো কমপ্লিটলি মই নিজে কৰোঁ। তো নিজে যেতিয়া কৰা যায় কিছুমান বস্তু ভুল হৈ যায়। কাৰণ মই এতিয়া এনেকুৱাও পৰিস্থিতিত থকা নাই যে মানুহ এজন লৈ পেলাই মই কামখিনি বেলেগৰ হতুৱাই কৰোৱাই ল'ম। তো সেইটো চিটুৱেশ্যনতো অহা নাই। এয়া আপোনাৰ চেংমৰা হয়। মানে চেংমৰা মই কিনিছোঁ বাচি থকা হিচাপতে কিনিছোঁ। ২০ টকাৰ চেংমৰা মানে বাইদেউ এজনীয়ে লৈ আহিছিলে। তো ক'লে তুমি এটা কাম কৰা অকলে থাকা, বাচা চেংমৰাখিনি লৈ যোৱা। তুমি আকৌ বেলেগকে বাচিব নালাগে। তো মই ভাবিলোঁ একেই দাম ২০ টকা। তো মোৰ এসাঁজৰ কাৰণে ধুনীয়াকৈ হৈ যাব। তো সেইকাৰণে মই চেংমৰা বাচাখিনি লৈ আহিলোঁ। যিহেতু মই আকৌ ধুই পেলাই ইউজ কৰিব পাৰোঁ। মই সেইখিনি বাচিব নালাগে। ইয়াত একচুৱেলি স্কিনটো যেতিয়া কচু যেনেকে আপোনাৰ স্কিনৰ ওপৰত এটা লেয়াৰ থাকে ন, ইয়াৰো থাকে। তো এইটো বস্তু উলিয়াই পেলাই ইউজ কৰিব লাগে। তো বাইদেউজনীয়ে অলৰেডি উলিয়াই থৈ দিছিলে। বাকী মই অলপ ৰঙালাও দিছোঁ। ৰঙালাওটো এইকাৰণে দিছোঁ, যিহেতু গ্ৰেভিটো আপোনাৰ পিঁয়াজ কম ইউজ কৰিছোঁ, বিলাহী বাৰু ইউজ কৰিছোঁ, ৩টামান বিলাহী দিছোঁ আৰু জলকীয়া এইবিলাক দিছোঁ। দিয়াৰ কাৰণে কি হয় গ্ৰেভিটো থিকনেছ বঢ়াবৰ কাৰণে, গ্ৰেভিটো ডাঠ কৰিবৰ কাৰণে মই ৰঙালাও অকণমান দি দিছোঁ। বেছি দিয়া নাই, একদম অকণমান। আধা কেজি ৰঙালাও কিনি আনিছোঁ, তাৰে এচিটি দিছোঁ। ইয়াত দেখাত বেছি লাগিব পাৰে, কিন্তু মানে কম দিছোঁ। তো সেইটো দিয়াৰ পিছত আপোনাৰ এতিয়া তেল দি দিলোঁ। তেল তেলখিনি দিলোঁ। তেল মানে অকণমান তেল দিছোঁ। ইউজুৱেলি মই গাহৰি বনালে তেল ইউজ নকৰোঁ। কিন্তু ধৰক এইটো যিহেতু চেংমৰা নিজৰ তেল নাথাকে। তো গাহৰি ফেটছৰ পৰা যিমান তেল ওলায় ঠিক আছে, কিন্তু মানে ধৰক অলপ তেল যেতিয়া থাকে, মছলা টাইপ বনাই আছোঁ গাহৰিটো। এয়া আৰু জলকীয়াখিনি দি দিলোঁ এতিয়া। তো মছলাখিনি মানে কম ইউজ কৰোঁ। পাউডাৰ মছলা ইয়াত নাই। নিমখ আৰু কাশ্মীৰী ৰেড চিলি আছে অলপ। তাৰ বাহিৰে মই বেলেগো দিয়া নাই। আৰু জলকীয়াখিনি প্ৰথম দিয়াৰ কাৰণটো হৈছে কি, জলকীয়া যেতিয়া আপোনাৰ গৰম তেলত দিয়া যায়, পটককৈ হৈ যায় বস্তুটো। যদি আপুনি ধৰক প্ৰথমতে জলকীয়া নিদি পিঁয়াজ দিলে, কিবা দিলে, তেতিয়া জলকীয়াখিনি ফ্ৰাই নহয়। আৰু মই অকণমান মানে ফ্ৰাই কৰকৰীয়া টাইপ জলকীয়া হ'লে বেছি ভাল পাওঁ। সেইকাৰণে মই প্ৰথমতে জলকীয়াখিনি দিওঁ বেষ্টটো হিচাপত। তাৰপিছত পিঁয়াজখিনি দিলোঁ। পিঁয়াজখিনি দিয়াৰ পিছত মই চাগে আদা নহৰু দিছিলোঁ নেকি। অলপ নিমখ দি থৈছোঁ। নিমখ দি দিলে কি হ'ব, পিঁয়াজৰ যিটো পানী, সেই পানীটো ওলাই যাব। আৰু মোৰ কিয় জানো অলপ চৰ্দি নিচিনা লাগি আছে, নাকটো চংচঙাই আছে। সেইদিনাখনি ধূলি, গুৱাহাটীত বহুত ধূলি দেই। বতাহ মাৰে যে, বতাহ মাৰোঁতে ধূলি সোমালে সেইদিনা। ধূলি সোমোৱাৰ পিছৰ পৰা মোৰ মানে মাথাটো একদম পূৰা গধুৰ গধুৰ কৰি থাকে। একদম সেনেকুৱা চিটুৱেশ্যন হৈ আছে। তো এইটো উইকত মই ইমান ভিডিঅ' আপলোড কৰিব পৰা নাই। এতিয়া হালধি দিলোঁ, পিঁয়াজ দিলোঁ, গোটেইখিনি ভাজি আছোঁ। ভাজোঁতে আপুনি সময় দি ভাজিব লাগিব, কাৰণ বস্তুটো যদি ভালকৈ ভাজা নাখায়, তেতিয়াহ'লে আপোনাৰ গাহৰিৰ পিছতো থাকি যাব, মানে পিঁয়াজ হিচাপে থাকি যাব। তো সেইটো বস্তু হ'ব নালাগে। এতিয়া গাহৰিখিনি দিয়াৰ পিছত আমি ধুনীয়াকৈ ভাজি ল'লোঁ। গাহৰিৰ পৰা অলপ তেল ওলাব। তেল ওলোৱাৰ পিছত পিঁয়াজখিনি ধুনীয়াকৈ সিজি যাব, মানে গ্ৰেভিলৈ ৰূপান্তৰ হৈ যাব। তো নেক্সট আপোনালোকে চাওক কি কি দিওঁ। এটা এটাকৈ বস্তু গোটেইখিনি দি যাম মই। তো বিহু বতৰত আপোনালোকৰ কি কি প্লেনিং? কোনোবাই চাগে ফুৰিব যাব, কোনোবা কাৰোবাৰ এতিয়া আকৌ বিহু ছিজন, চৰি বিয়াৰ ছিজন পৰে নহয়। কাৰ কাৰ বিয়া এবাৰ? বিয়া ছিজনত মানে বহাগত বিয়া, গম পাইছেনে? বহাগত মামনিৰ বিয়া বুলি এখন মুভি আছিলে যে অসমত। তো সেই বস্তুটো এতিয়াও আছে অসমত, কাৰণ বহাগ মাহত বিয়া পাতিলে এনেই আৰু কথাটো ওলাই গ'ল যেতিয়া ক'লোঁ আৰু। বহাগ মাহত বহুত বিয়াৰ ছিজন পৰে। এইবাৰ বিয়া চাওঁচোন কোনে কোনে পাতিছে জনাবচোন, কাৰোবাৰ কাৰোবাৰ বিয়া যদি হৈছে। হয়, এতিয়া গাহৰিখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। ভাজি আছোঁ একচুৱেলি। এইখিনি অকণমান ফাষ্ট ফৰৱাৰ্ড কৰি দি আছোঁ ৰ'ব। ফাষ্ট ফৰৱাৰ্ড কৰি দিলোঁ ধুনীয়াকৈ। আৰু ভিডিঅ'ৰ ভইচটো, ভিডিঅ' যিটো অডিঅ' হয়, অডিঅ'টো মই ৰিমুভ কৰি দিছোঁ। বিকজ মই মিউজিক বজাই লৈছিলোঁ বেকগ্ৰাউণ্ডত। সেইকাৰণে মিউজিকটো থকাৰ কাৰণে মই হেৰি কৰিব নোৱাৰিলোঁ। কাৰণ কপিৰাইট লাগি যাব, এনেই অযথা যা তা কপিৰাইট লাগিব। কিমান গান বজাইছোঁ ঠিকনা নাই। বহুত টাইম দি বনাইছোঁ। বাকী আপোনাৰ ৰঙালাও দিলোঁ। ৰঙালাওখিনি অকণমান ভাজ খোৱাৰ পিছত মই চেংমৰাখিনি দি দিলোঁ। ফাষ্ট ফৰৱাৰ্ড হয় অলপ, মানে যিহেতু অকণমান সোনকালে ভিডিঅ'টো কমপ্লিট হৈ যাওক, সেইটো হিচাপত মই ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ কিছুমান ক্লিপ, যিহেতু আপোনালোকেও ব'ৰ খাই নাথাকে। এতিয়া ধুনীয়াকৈ ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত মোবাইলটো একচুৱেলি মই ভাৰ্টিকেল মুডত ল'ব লাগিছিল। মই ল'লোঁ হৰাইজেণ্টেল মুডত ল'ব লাগিছিল, আৰু ল'লোঁ ভাৰ্টিকেল মুডত। কি ক'ম আৰু, কিছুমান এনেকুৱা ভুল হৈ যায় যিবিলাক ভুল শুধৰাব নোৱাৰি, গম পাইছেনে? শুধৰাব নোৱাৰি। যেনেকৈ ভুল কৰিলে সেনেকৈ একচেপ্ট কৰি ল'ব লগা হয়। তো আপোনালোকেও এনেকৈ একচেপ্ট কৰি লওক আৰু ভিডিঅ'টো। এইটো ভিডিঅ' মানে এনেকৈ দিলে ভিউজ কম আহে, কিন্তু উপায়টো নাই। এতিয়া হৈ গ'ল যেতিয়া আৰু কি কৰিম। এতিয়া ৰ'টেট কৰিব ট্ৰাই কৰিছিলোঁ। ৰ'টেট কৰিলে আকৌ ভিডিঅ'টো কিছুমান ফ্ৰেম ভাল নালাগে দেখাত।
উপায় নাই, এনেকৈ চাওক এইটো ভিডিঅ'। বাকী এতিয়া তেল দিছে নে ধুনীয়াকৈ। তেলনো কিমান দিছিলোঁ, অকণমান তেলেই দিছিলোঁ, গাহৰিৰ পৰা ওলাই গোটেই দিছে নে কেনেকুৱা হৈ গৈছে। তো এতিয়া চেংমৰাখিনি ধুনীয়াকৈ ভাজ খাইছে, চেংমৰাৰ ভিতৰত সোমাই যাব। খায়ো দেখাইছোঁ মই, খাই দেখাই আপোনালোকক দেখাইছোঁ। এতিয়া মই হ'লোঁ আহোম ল'ৰা, এতিয়া বিহুৰ বতৰ, ঠিক আছে। এইবাৰ মই খাব নাপাম সাঁজ। মায়ে ফোন কৰিলে কয় এবাৰ বিহুত সাঁজ থৈছিলোঁ, এইটো কৰিছিলোঁ, সেইটো কৰিছিলোঁ। তাৰপিছত তই যদি ঘৰলৈ আহিলি হয়, এইটো হ'ল হয়, সেইটো হ'ল হয়। অকণমান আগতে কৈ আছিলে, কি কৰিম আৰু উপায় নাই। হৈ যায় কিছুমান বস্তু, কামৰ মাজত কিছুমান বস্তু চেক্ৰিফাইচ কৰিব লাগিব আপুনি। উপায়তো নাই, পিছত যেতিয়া যাম তেতিয়া খাম আৰু। বিহু বতৰত খাবলৈ নাপাওঁ আৰু সেইটো কথা। বাকী এতিয়া ভাজি আছোঁ ধুনীয়াকৈ, এইডোখৰ অকণমান ফাষ্ট ফৰৱাৰ্ড কৰি দি আছোঁ ৰ'ব। এইখিনিতে মই অলপ পানী দিলোঁ। পানী দিয়াৰ পিছত মই আলু, বইল আলু আছিলে, বইল আলু আৰু বিলাহীখিনি এড কৰি দিলোঁ। সেইখিনি কোৱা নাছিলোঁ, এতিয়া কৈ দি আছোঁ সেইটো কথা। মাইকটোৱে কিন্তু ভালকৈ কাম কৰি আছে দেই। মই ভাবিছিলোঁ মাইকটো কিবা কাৰণত বেয়া হৈ গ'ল নেকি, কিন্তু বৰ ধুনীয়াকৈ কাম কৰি আছে। এতিয়া চাওক তেল ওলাব আৰু লাহেকৈ। বিলাহীখিনি দি দিলোঁ, বিলাহীখিনি দিয়াৰ পিছত এতিয়া বিলাহীখিনি গৰমত গলি যাব। গলি যোৱাৰ পিছত পানীটো কমাই একদম থপথপীয়া টাইপ, মানে একদম ঠিক গ্ৰেভি টাইপ কৰি ল'ম মানে। বিকজ মোক ইমান জোলৰ দৰকাৰ নাই, সেইকাৰণে মই অকণমান শুকুৱাই দিম পানীটো। তেলটো দিছেনে চাইডে চাইডে তেলটো বিৰিঙি আহিছে ওপৰলৈ, ডেট মিনছ আপোনাৰ গাহৰিটো ৰেডি। কিন্তু ধৰক ইমান তেলত মানে ইমান গ্ৰেভি বা জোলৰ দৰকাৰ নাই। তো সেইকাৰণে মই কি কৰিম আৰু অলপ শুকুৱাই দিম মানে। সেইটোৱে, মাতটো শুনি চাগে আপোনালোকে গম পাইছে অৱস্থাটো ভাল নহয়, কিন্তু মানে উপায় নাই। আপোনালোকক কমিট কৰি থৈছোঁ আৰু ভিডিঅ'টো শ্বুট কৰি থোৱা আছে, মই হেভ টু আপলোড, ঠিক আছে। কিছুমান বস্তু বেয়া লাগিলেও কৰি থাকিব লাগিব, বা কিছুমান বস্তু নিজৰ কাৰণে নহয়, নিজৰ কাৰণে বুলি নহয়। আপোনালোকক ধৰক এটা চাই আছে ধৰক, আপোনালোকে কিবা এটা বিচাৰে ধৰক, তো সেই বস্তুটো মই দিয়াটো মোৰ দায়িত্ব। বাকী আপোনালোকে কেনেকৈ লৈছে নাই লোৱা সেইটো ৰাইজে যিটো হিচাপত মই কৰিব পাৰিছোঁ, সেইটো হিচাপত মানুহে নিজে ক'ব। ঠিক তেনেকুৱা কথা। এতিয়া মই খালি ছাইড ডিছ এটা মই প্ৰিপেয়াৰ কৰি আছোঁ, চালাড টাইপৰ। তো ইয়াতে মই কি কৰিম, কেইপিচমান তেল গাহৰি লৈছোঁ, তেল গাহৰি লৈ তাত অকণমান হালধি, অকণমান নিমখ এনেকৈ মিক্স কৰি পেলাই, অকণমান কাশ্মিৰী কালাৰটোৰ কাৰণে গোটেইখিনি মিক্স কৰি পেলাই মই অকণমান, অলৰেডি গাহৰিখিনি সিজিছেই, বইল যিহেতু কৰিছোঁৱেই, কিন্তু মই অকণমান পুৰি ল'ম মানে, যাতে স্ম'ক ফ্লেভাৰটো পাওঁ। সেইটো আপোনালোকে ছাইডত লৈ ল'ম মই, যাতে দেখিবলৈ ধুনীয়া লাগে। যেনে আপোনালোকে খৰিচা নহয়, খৰিকা বুলি ৰেষ্টুৰেণ্ট এখন আছে নহয়, মাইহাং বুলি ৰেষ্টুৰেণ্ট এখন আছে। মই তাত গ'লে সিহঁতে কি কৰে, যদি আপুনি চিকেন থালি লয়, তেতিয়াহ'লে যিহেতু সিহঁতৰ নামটো খৰিকা, তো খৰিকাত দিয়া গাহৰি 3 পিচ দিয়ে। তো সেই বস্তুটো থালিখনত বৰ ধুনীয়া লাগে। তো সেইটো হিচাপত মই এইটো কৰিম বুলি ভাবিছোঁ, আপোনালোকক দেখাম বুলি ভাবিছোঁ। এতিয়া চাওক আমাৰ গাহৰি জাল, হে কেনেকুৱা লাগিছে, বঢ়িয়া লাগিছে। গাহৰি চাইজবিলাক চাওক, বহুত সৰু সৰু হৈ গ'ল। তেলটো শুকাই, তেলটো টানি দিলে, তেলটো ওলাই গ'ল সিজি যোৱাৰ কাৰণে। তো সেইকাৰণে জোলখিনি হেৰি হৈ গ'ল। তো এতিয়া মই সেয়াই আৰু গাহৰি পিচকেইটা অলপ পুৰি আছোঁ, যাতে অকণ পুৰিলে খাই ভাল লাগে। ইয়াতে জলকীয়া দি দিছোঁ, কেঁচা জলকীয়া দুটামান, বিলাহী এটা দি দিছোঁ। যিবিলাক বস্তু কেঁচাকৈও খাব পাৰি, সেনেকুৱা বস্তুবিলাক দি দিছোঁ। আৰু গাহৰি পিচকেইটাটো বইল কৰি লৈছোঁৱেই, তো সেইকেইটা এনেই জাষ্ট ফ্লেমটো পালেই হৈ যাব। গেছতে কৰিছোঁ, বিকজ ইয়াতে জুই বা এনেকুৱা সুবিধা নাথাকে গুৱাহাটীত। তো সেইটো হিচাপত গেছতে কৰিব লগা হৈছে, গেছতে কৰিছোঁ। আপোনালোকেও যদি গুৱাহাটীত থাকে এনেকৈ, তেতিয়াহ'লে এনেকৈ কৰি চাব পাৰে। মই বেঙেনা পোৰা, আলু পোৰা এইবিলাক কৰোঁ। তো এইবিলাক খাই ভাল পাওঁ যিহেতু মই কৰোঁ। আৰু আলু পোৰাৰ মই এটা হেক দি দিওঁ আপোনালোকক। আলুটো প্ৰথমতে বইল কৰি ল'ব, তাৰপিছত যিটো স্কিনে সৈতে বইল কৰি ল'ব, বইল কৰি পেলাই আপোনালোকে স্কিনটো পুৰি ল'ব, তেওঁ পূৰা ফ্লেভাৰটো আহি যায় মানে। ঠিক তেনেকৈ বেঙেনাৰ লগত সেইটো কৰিব নোৱাৰে, বেঙেনাটো পুৰিবই লাগিব। আলুৰ লগত কৰিব পাৰিম। তো আলুৰ কণী পিটিকা যদি খোৱাৰ কোনোবা অভ্যাস আছে ভাতৰ লগত, তেতিয়াহ'লে সেইটো কাম কৰিব পাৰে ধুনীয়াকৈ, ভাল লাগে, টেষ্টি হয়। অকণমান কেঁচা মিঠাতেল দি দিলে, অকণমান জলকীয়া, ভোট জলকীয়া যদি আছে ভোট জলকীয়া দি দিলে, অকণমান বাঁহৰ গাজা, খৰিচা যদি আছে খৰিচা অকণমান দি দিলে, টেষ্টি হয় আৰু বস্তুবোৰ। আৰু খানাটো চবেই খাই আছে, কিন্তু টেষ্টি খানাটো ইম্পৰ্টেণ্ট হয়। কাৰণ যিটো বস্তুৰ কাৰণে আমি কষ্ট কৰি আছোঁ, সেই বস্তুটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব লাগে। তো এইখন থালি, চিম্পল থালি, মোৰ ইমান থালি সজোৱা মানে নাজানো মই কেনেকৈ কৰে। আৰু মোৰ এস্থেটিক্স বুলি
ইমান আইডিয়া নাই হা। তো আপোনালোকে এস্থেটিক্সত নাযাব, যিখিনি যেনেকৈ পাৰিছোঁ তেনেকৈ কৰিছোঁ। আৰু ভাতটো এনেকুৱা কোনীয়া কিয় হৈছে, বিকজ মোৰ সৰু বাতি মই বিচাৰি নাপালোঁ, চব কিটচেনত আছে। তো সেইকাৰণে মই যিটো আছিলে সেইটোৱেদি কৰিলোঁ, সেইকাৰণে এনেকুৱা হ'ল দেখাত। বাকী কলপাত এখন কাটি আনিলোঁ পিছফালৰ পৰা, কলপাতত মানে চবেই সজাই দিয়ে, মই কলপাততে সজাই দিওঁ বুলি ভাবিলোঁ। তো এখন মোৰ টেবুল, তো টেবুলতে ভাতটো লৈ লৈছোঁ। ভাতটো লৈ পেলাই আপোনালোকক অকণমান টেষ্ট কৰি দেখুৱাম কেনেকুৱা হৈছে কি হৈছে। এইখন থালি ধুনীয়াকৈ, ইয়াতে একবাতি সাজ লাগিছিলে মোক, কিন্তু উপায় নাই, ঘৰত থকা হ'লে পালোঁ হয়, ইয়াত নাপাম। ইয়াতে মই ল'লোঁ অকণমান পানী টেঙা ল'লোঁ, তাৰপিছত 2 পিচ পিঁয়াজ ল'লোঁ, বনোৱা গাহৰিখিনি ল'লোঁ, আৰু যিখিনি মই পুৰিছিলোঁ পুৰা গাহৰিখিনি ল'লোঁ। তো সেনেকৈ, আৰু ভিডিঅ'টো এনেকুৱা ফ্ৰেমবিলাক এনেকুৱা হৈ আছে, তো সেইবিলাক অলপ ইগন'ৰ কৰিব আৰু উপায় নাই। আৰু ৰুমটো বিশৃংখল হৈ আছে, খেলি মেলি হৈ আছে, এইবিলাক ইগন'ৰ কৰিব। মই এনেকৈ ট্ৰাই কৰাই নাই, ৰুমত আজিলৈকে মই ভিডিঅ' শ্বুট কৰাই নাছিলোঁ। তো আপোনালোকে যিহেতু ধৰক এই ফুটেজটো ইম্পৰ্টেণ্ট, খানা টেষ্ট কৰি দিয়াটো ইম্পৰ্টেণ্ট, কাৰণ সকলোৱে বিচাৰে এই ইমান কষ্ট কৰিলে খানাটো হ'ল কেনেকুৱা, খাই কেনেকুৱা পালে। তো সেইটো দেখাবৰ কাৰণে মই কৰিলোঁ, আৰু আশা কৰোঁ আপোনালোকেও ট্ৰাই কৰিব, ঘৰত এনেকৈ ট্ৰাই কৰিব। আৰু যিবিলাক বেচলাৰ্ছ মোৰ নিচিনা অকলে থাকে, তেওঁলোকৰ কাৰণে ক'লোঁ, আৰু তোমালোকে আৰামছে ট্ৰাই কৰিব পাৰা। এই ৰেচিপিটো কুকাৰতো বনাব পাৰি, কুকাৰত বনালে ইজি হৈ যায়, কিন্তু মই কেৰাহীত বনাইছোঁ বিকজ মই শ্বুট কৰিব লাগিব। কুকাৰত বনালে কি হয় বস্তুটো, চিটি মাৰি দিম, কিবা মাৰি দিম, হৈয়ে যায় মানে। তো হৈ গ'লে কি হয়, গাহৰি পিচটো আৰু সৰু হৈ যায়। আৰু গাহৰিটো কিনোতে সদায় চাব যাতে গাহৰিটো ধুনীয়াকৈ সিজি যোৱা গাহৰি হ'ব লাগে। তো গাহৰিলৈও বহুত কথা আছে, চব গাহৰি চব ধৰণৰ টেষ্ট নাহে। আৰু এইটো বস্তু মই বহুত দিন গাহৰিৰ লগত ধৰক ৰেষ্টুৰেণ্টৰ কামত জড়িত হৈ আছোঁ, বহুত বছৰ হ'ল, মানে বহুত বছৰ নহয়, 2 বছৰমান হৈছে। তো 2 বছৰমানৰ ভিতৰত মই গম পাইছোঁ যে গাহৰিৰ কোৱালিটি লৈ বহুত কথা আছে। তো গাহৰি যেতিয়া আপোনালোকে কিনে, তেতিয়া চাই কিনিব যে গাহৰিটো কেনেকুৱা হয়, ভাল হয় বেয়া হয়। তো আশা কৰোঁ সকলোৰে ভাল পালে ভিডিঅ'টো। সকলোকে বিহুৰ শুভেচ্ছা দিলোঁ মোৰ ফালৰ পৰা, আৰু সকলোৱে ঘৰত হেপ্পী হৈ থাকে যেন পায়।